হেল্ল' এভৰিৱান আগৰ ভিডিঅ'টোত আমি অগ্নিনাভ মন্দিৰ আহিছিলোঁ দেখাইছিলোঁ তাৰপিছতে আমি শৰাইদি কৰি হোৱাৰ পাছত এয়া গ'লোঁ আমি হোটেললৈ বুলি কাৰণ এৰাতি আমি তাত থাকিলোঁ এয়া খুৰী পাৰ্লিমাহী মই গোটেইকেইজনী পূৰা ফ্ৰেছ হৈ কাপোৰ কানি চেঞ্জ কৰি অলপ শুলোঁ ৰেষ্ট ল'লোঁ এয়া আমি ৰাতি খাবলৈ বুলি তললৈ গ'লোঁ তাতে থকা ৰেষ্টুৰেণ্টখনলৈ বুলিয়ে গৈছোঁ তলতে আছে খুব ধুনীয়া ৰেষ্টুৰেণ্টখন তাৰ ফেচিলিটি তাৰ ৰুম আমি থকা ৰুমটো হোটেলখনৰ ডেক'ৰেশ্যনৰ পৰা ধৰি গোটেইখিনি অল এভৰিথিং বহুত বেছি ধুনীয়া এয়া আমি খাবলৈ বুলি পূৰা গোটেইকেইটা একেলগে বহিলোঁ আটাইকেইটা একেলগে খালোঁ শেষত এয়া আমাৰ পৰা খানা আহি গ'ল দাইল মিক্স ভেজ মটন চিকেন এইখিনিয়ে দিয়া হৈছিলে তাৰপিছতে আমি আকৌ গাঁৱলীয়া মানুহ ন আমাকতো ৰাতি ভাত অকণমান লাগিবই বিশেষকৈ আমি দিনত একেবাৰে খোৱা নাছিলোঁ একো খোৱা নাছিলোঁ যিহেতু শৰাই দিছিলোঁ এয়া আমি ভাত খালোঁ তাৰপিছতে আমি হাতেৰেই খাইছোঁ আকৌ দেই চামুচৰ আমাৰ প্ৰয়োজন নাই মানে নেক্সট ডে আমি একেবাৰে ওলাই দিলোঁ হোটেল